নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজিকালি সকলোৱে বহুত ব্যস্ত নহয়নে আৰু এই ব্যস্ততাবিলাকৰ মাজত সোমাই থাকোতে কেতিয়াবা আমি খাবলৈ শুবলৈকো সময় নেপাওঁ আৰু এনে সময়তে আমাৰ মাইকী মানুহবিলাকৰ মাকৰ ঘৰৰ ৰেচিপি কিছুমানলৈ খুবেই মনত পৰে আৰু সেইদৰেই মই আজি আপোনালোকলৈ মোৰ দেউতাৰ এটা ৰেচিপি আপোনালোকলৈ আগবঢ়াই দিছোঁ দেউতাই বনাইছিল প্ৰথমতে ইয়া ঔটেঙা আৰু ঔটেঙাখিনি এনেকৈ কুকাৰত বইল কৰি লৈছোঁ আৰু তাৰ লগতে লৈছোঁ ইয়া নহৰু পিয়াজ আৰু এয়া হল পাঁচফোৰণ তাৰ পাছতে এয়া হল গুড় আৰু এয়া হল আদা আৰু এয়া হল দুটা কেঁচা জলকীয়া আৰু হালধি তাৰ লগতে এয়া হল নিমখ আৰু আসল মেইন যেটো হল হেতু হল সান্দহ গুড়ি বস্তুখিনি গুটেখিনি গুটাই লোৱাৰ পাছত মই পেন এখনত এয়া অলপমান মিঠাতেল দিছো মিঠাতেলখিনি গৰম হোৱাৰ বাবে অলপ দেৰি ৰৈ দিয়া সময়খিনিতে মই ঔটেঙাখিনি এনেকৈ চেপি তাৰ ৰসটো উলিয়াই লৈছো এতিয়া গৰম হৈ থকা তেলখিনিত পাঁচফোৰণ দিছো পাঁচফোৰণখিনি অকণমান ৰঙা পৰিবলৈ দিব তাৰপিছতে পিঁয়াজ দিলোঁ পিঁয়াজখিনিও এনেকৈ ৰঙচুৱা হোৱাকৈ অকণমান দিব লাগে তাৰপিছতে নহৰু আদাখিনি দি দিছোঁ অলপ সময় ভাজিব লাগিব মোৰ কেমেৰা ধৰাৰ মানুহ নাই সেইকাৰণে মই কেমেৰাটো ধৰিব লগা হৈছে আৰু লগতে বনায়ো থাকিব লগা হৈছে এইটো কাৰণে এনেকুৱা হৈ গৈছে আৰু এয়া হালধি দিলোঁ অলপ সময় এনেকৈ ভাজিব লাগিব আৰু এইখিনি একদম ৰঙচুৱা হোৱাৰ পাছতে ঔটেঙাখিনি এনেকৈ দি দিছোঁ ঔটেঙাখিনি আপোনালোকে চেপি পেলাই তাৰ ৰসটো দিলেও ভাল লাগে মই মানে কামুৰি খাই ভাল পাওঁ সেইকাৰণে ঔটেঙাটো মই এনেকৈ দিছোঁ আমাৰ দেউতাই বনাওঁতে কিন্তু চেপি ৰসটোহে দিছিল এনেকৈ অকণমান পানী অকণমান দি পেলাই তাৰপিছতে ইয়াতে কেঁচা জলকীয়া দুটা দি দিছোঁ তাৰপিছতে অকণমান সময় এনেকৈ গেছটোৰ ওপৰতে অকণমান সময় ৰাখিব মানে এখন ঢাকন দি পেলাই অলপ দেৰি এনেকৈ মছলাটো যাতে সোমাই যায় তেনেকুৱাকৈ ৰাখিলেই হ'ল এয়া অলপ সময় সিজিব লাগিব অলপ সময় সিজাৰ পাছতে এয়া মই সান্দহ গুড়িখিনি দি দিছোঁ আৰু লগতে গুড় দিছোঁ এয়া হ'ল গুড় আৰু লগতে এয়া হ'ল সান্দহ গুড়ি বন্ধু বান্ধৱীসকল আপোনালোকে এই কেৰাহীখন যে দেখিছে এই কেৰাহীখন বহুত বছৰ পুৰণি কেৰাহী হয় এক সাইডে ইয়াৰ হেণ্ডেল এডাল ভাগিল মোৰ হাতৰ পৰা পৰি কিন্তু ইয়াত বনালে খোৱা খাদ্যবোৰ সঁচাকৈ বৰ টেষ্টি হয় আৰু আপোনালোকে সেইকাৰণে কেৰাহীখনৰ ওপৰত বেয়া কমেণ্ট নকৰিব এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন আজি আমি দুপৰীয়া বেঙেনা ভাজি আৰু সেই বিশেষ ৰেচিপিটো আৰু জহা চাউলৰ ভাতৰ সৈতে খুবেই তৃপ্তিৰে এসাঁজ ভাত খালোঁ আপোনালোকে চেষ্টা কৰিবচোন